দিনৰ দিনটো কাম কৰি কৰি কঁকালটো বিষ হৈ গৈছেগৈ। কঁকালটো যাব যেনহে পাইছোঁ আৰু। এই আজি চুনুকণ মুনুকণহঁতৰ স্কুলো বন্ধ, কিবা এখন বোলে মোক কামতে সহায় কৰি দিওঁ, নাই দেই। ইহঁত দুটা মানে কাণ্ড জ্ঞান বোলা বস্তুটো নহ'ল আৰু। দিনৰ দিনটো মোবাইলটোতে অকল গেম খেলি থাকিব। এই মিনতিজনীও বোলে ঘৰখনত কিবা এখন কাম কৰোঁ নাই। চবৰে মানে আলপৈচান ধৰি ধৰি মোৰ কঁকালটো বিষ হৈ গৈছেগৈ। আজি আকৌ টংকেশ্বৰ ঘৰত বিয়াও আছে নহয়। ঘৰখনতো বজাৰ এটা নাই, চেনি নাই, চাহপাত নাই। চবৰে মানে মই আলপৈচান ধৰিব লাগিব আৰু দেই। এখেত বা ক'ত আছেগৈ চব মানে মই মেনেজ নকৰিলে নহয় আৰু। এইখন মানে মোৰ কপাল আৰু কপাল এইখন। আপুনি মানে ইয়াতে আছেহি? তুমিহে চক খাই গ'লো আকৌ পাই। এই বাতৰিখনকে পঢ়ি আছিলোঁ, টোপনি আহিলত অকণমান এইখিনিতে আৰাম কৰি ল'লোঁ। ইহঁত দুটা নাই নি ঘৰত, চুনুকণ মুনুকণহঁত? আছে, দুইটা ভিতৰতে সোমাই দিনৰ দিনটো মোবাইলটোতে গেম খেলি আছে। তাহাঁ দুটাক মাজে মাজে মইহে ধমকি এটা দিওঁ। আপুনি জানো কিবা এটা কয় দুইটাক? সঁচাকে ইহঁত দুটা শিক্ষা এটা দিব লাগিব, বুজিছা? আগতে যে আমি চুনুকণ মুনুকণহঁতৰ বয়সত স্কুল বন্ধ পালে খেলিবলৈ ওলাই যাওঁ, আকৌ মানুহৰ বাৰীবোৰত সোমাই আম পাৰোঁ, বগৰী পাৰোঁ, কিমান যে সেই দিনবোৰ ভাল আছিলে এতিয়া আকৌ ল'ৰা ছোৱালীবোৰে অকণমান আজৰি সময় পালেও সেই মোবাইলটোতেহে ব্যস্ত থাকে। গেম খেলিলে, ইউটিউব চালে। সঁচাকে দেই, চকুৰ আগতে যে আগৰ দিনবোৰ কেনেকৈ পৰিৱৰ্তন হৈ গ'ল সঁচাকে দেই, আগৰ দিনবোৰ যে কিমান পৰিৱৰ্তন হৈ গ'ল আগতে আমি স্কুল বন্ধ পালে ঘৰত কিবা এখন কাম কৰি সহায় কৰি দিওঁ। এতিয়া আজি আমাৰ ইহঁতলৈকে চাওকচোন, দিনৰ দিনটো গেম খেলি সোমাই আছে, বোলে কিবা এখন কামকে কৰোঁ নাই। মই মানে গোটেই ঘৰখনৰ কাম কৰি কৰি কঁকালটো বিষ হৈ গৈছেগৈ। কোনোবাই খবৰ ৰাখিছে জানো মোৰ? হ'ব, এতিয়া যোৱাচোন, টোপনিটো ভাগক, ধুনীয়াকৈ চাহ একাপ বনাই আনাগে। মই আকৌ আপোনাক তাকে ক'বলৈহে আহিছিলোঁ। ঘৰখনত বজাৰ এটা নাই, চেনি নাই, চাহপাত নাই। যাওকচোন পটককৈ বজাৰৰ পৰা গৈ বস্তুকেইটা লৈ আহকগৈ। হয় নেকি? হ'ব তেন্তে দিয়া, মই বজাৰৰ পৰা বস্তুকেইটা লৈ আহোঁগৈ। দেতা, ক'ত যোৱানো? ক'ৰবাত যোৱা কথা আলোচনা কৰি থকা শুনিলোঁ। চুনুকণ, মই বজাৰৰ পৰা আহোঁগৈ দেতা, বজাৰলৈ যোৱা যদি চিঙৰা কেইটামান লৈ আহিবাচোন দেই। মোৰ মানে খাবলৈ মনটো গৈ আছে আৰু বহুত দিন খোৱাও নাই। তই মানে সেইকাৰণে ওলাই আহিলি বজাৰলৈ যোৱা কথা শুনি? পঢ়া শুনাটো নায়েই, খাই খাই মানে তোৰ তেল ফাটিছে। হ'বচোন দিয়া, লৈ আহিম আৰু। পিছে চুনুকণ, তই হেনো আজি দিনৰ দিনটো মোবাইলটোতে গেম খেলি সোমাই আছ। পৰীক্ষালৈ বেছিদিন নাই আৰু। এইবাৰ যদি নম্বৰ কম পাৱ চাবি কিন্তু। যা, চিঙৰা খাবলৈ মন আছে যদি পঢ়া টেবুললৈ যা। হ'ব দেতা। শুনিছা, মই তেন্তে এতিয়া বজাৰৰ পৰা গৈ আহোঁগৈ। আকৌ আজি বিয়াও আছে নহয় টংকেশ্বৰৰ ঘৰত। মা, টংকেশ্বৰ বৰ্তা ঘৰৰ বিয়া আজি নেকি? বাহ, মজা লাগিব দেই। বা বুলোহঁতকো লগ পাম। তুমি কিন্তু সোনকালে গুচি আহো নক'বা আকৌ দেই। অলপ টাইম কিন্তু থাকিম। বিয়া আজিয়েই। বিয়ালৈ যাবলৈ বহুত সময় আছে। বিয়ালৈ যদি যাবলৈ মন আছে যা, পঢ়া টেবুললৈ যা। বিয়ালৈ যাবলৈ চাগে ভাগৰে লাগিব দেই। অতবোৰ কাম কৰিবলৈ আছে, ভাত ৰান্ধিবলৈ আছেই। ইফালে আকৌ বিয়ালৈ নগ'লেও নহয়। সোনকালে কামকেইটা কৰিহে লওঁ আৰু। এতিয়া যে অলপো পঢ়িবলৈ মন নাই আৰু পাই। বিয়ালৈ যাওঁ যাওঁ লাগি আছে, বাপনুহঁতো আহিব। এতিয়া নপঢ়োঁ আৰু দেই। বৌ, তুমি মানে ইয়াতে আছা? সেইজনী কোন? মই অতবোৰ কাম কৰিবলৈ অকণ জিৰাওচোন, নাই দেই, শান্তি নাই। দিলে নহয় কাণৰ ওচৰতে টেটকৈ চিঞৰটো মাৰি। বৌ, মই আকৌ গম নাপাওঁ নহয় তুমি টোপনিয়াই আছিলা বুলি। তুমি কিন্তু মানুহ মাৰিবা দেই। হ'বা বাৰু, এতিয়া কোৱাচোন, তেনেকৈ কিয় চিঞৰিছিলা? নহয় মানে বৌ, আজি যে বিয়া আছে, মই মানে তোমাৰ পিংক কালাৰ কাপোৰযোৰ খুজিম বুলি আহিছিলোঁ বিয়াত পিন্ধিবলৈ। সেইটো কথানো বাৰু তুমি এতিয়াহে ক'বলৈ সময় পালানে? মই অতবোৰ কাম কৰি অকণমান ৰেষ্ট লৈছিলোঁ। মই কি নিদিয়াকৈ থাকিম নি খুজিলে? হ'ব, এতিয়া যোৱা, মই অকণমান ৰেষ্ট লৈ লওঁ। মা, শুনাচোন। তোৰ আকৌ কি হ'ল কচোন? নহয় মানে মা, আজি বিয়া আছে যে, বিয়ালৈ কিমান টাইমত যাবানো? যামেই এতিয়া অলপ পাছতে। তহঁতি ওলাগে যা, আৰু চুনুকণকো কবি ওলাবলৈ। হেৰি নহয়, শুনাচোন মা, তুমি পিংক কালাৰ কাপোৰযোৰ পিন্ধি যাব নালাগে দেই। তোমাৰ বেলেগ কাপোৰ এযোৰকে পিন্ধি যাবা। মোৰ মানে পৰহিলৈ বান্ধৱী এজনীৰ বিয়া আছে। মই সেইযোৰ পিন্ধি যাম বুলি ভাবিছোঁ। নহ'ব মুনুকণ, সেইযোৰ আজি মই পিন্ধি যাম। আৰু বৌয়ে মোক দিম বুলিও কৈছে। মা ভাগৰ আৰু বেলেগ কাপোৰ আছে নহয়, তুমি বেলেগ এযোৰকে পিন্ধি যাবা পেহী। সেইযোৰ মই পৰহিলৈ বান্ধৱী বিয়াত পিন্ধি যাব লাগিব। আৰু আজিকালিতো বিয়া বুলিলে ফটোশ্বুট আছেই। মুনুকণ, মই কিবা আজিহে পিন্ধি যাম। আৰু তোমাৰ বান্ধৱী বিয়া আজি নহয়, পৰহিলেহে। তুমি পিন্ধি যাবা পৰহিলৈ।
অ' মা কিবা এটা কৰা না, সেইযোৰ কিন্তু তুমি পেহী পিন্ধি যাবলৈ নিদিবা আকৌ। মই মানে সেইযোৰ পিন্ধি যাম বুলি ভাবি আছিলোঁ। কি হ'ল মুনুকণ, মুখৰ ভিতৰতে কিনো ভুৰাই আছা? একো হোৱা নাই। হ'ব মিনতি, কলেজতে পিংক কালাৰ কাপোৰযোৰ আছে, উলিয়াই লোৱাগে যোৱা। তয়ো ওলাগে যা, আৰু চুনুকণকো ওলাবলৈ ক, নহ'লে আকৌ বহুত সময় হ'বগৈ। হ'ব মা। এই আমাৰ মুনুকণজনী কম নহয় মানে দেই। তাইৰ বান্ধৱী বিয়া পৰহিলেহে, মিনতিনো কাপোৰযোৰ পিন্ধি গ'লে আজি কি হয়। দুয়োজনী মানে লগ হ'লে মোক চুপতি মাৰিবলৈ নেৰিলে আৰু দেই। বিয়ালৈ ওলাই লওঁ, আকৌ দেৰিয়ে হ'ব পাই। মাক আজি বৰ ধুনীয়া লাগিছে অ'। ওলালি চুনুকণ, যা মাৰক মাতি দেগে, নহ'লে আকৌ যাবলৈ দেৰিয়ে হ'বগে। দেউতাই যে কি কোৱা আৰু দেই, মাচোন মোৰ ওচৰতে আছে। মই আকৌ ধৰিবই পৰা নাছিলো পাই, বৰ বেলেগ বেলেগ লাগিছে আজি কিবা এটা। এই হ'বচোন দিয়ক, আপুনি মানে মোক ইনচাল্ট কৰিবলৈ নেৰিলে আৰু দেই। এই মিনতিজনীয়ে সেইবোৰ কিনো পিন্ধাই দিছে, অকলচোন হাতখন বেকা কৰি চাদৰখন ধৰি থাকিব লাগে। কিবা হাতখন আঁতৰাই দিলে আকৌ গোটেইখন খহি পৰে, এইবোৰ অশান্তিহে দেই। আয়ো বৌয়ে যে কি কোৱা আৰু দেই, তোমাক ইমান ধুনীয়া লাগিছে আজি। চাবাচোন আজিকালি মানুহবোৰে বিয়ালৈ কি ফেশ্বনত যায়, পাৰ্লাৰতহে ওলাইগে। তুমি এনেকৈ অভ্যাস কৰিলেহে পাৰিবা, ইমান ধুনীয়া লাগিছে। হ'ব আৰু দিয়া। আমাৰ মুনুকণজনী অথনিৰ পৰা ওলাই হোৱাই নাই নেকি বাৰু হা? মোৰ ঘৰখন অতবোৰ কাম কৰি মেলি আজৰি হৈ ওলাই মেলি ৰৈ আছোঁ হা, আৰু তাই মানে অথনিৰ পৰা ওলাই হোৱাই নাই। হয় দেই, এতিয়া মানে ৰৈ ৰৈ মেকআপহে বেয়া হ'বগে আৰু গৰমত। পেহী মানে মেকআপৰ চিন্তাটোহে হৈছে। একো নহয় পেহী, বস্তুকেইটা লৈ লোৱা, কিবা বেয়া হ'লে তাত লগাই ল'বগে পাৰিবা। ব'লা মা, মোৰ লগত যে পিংকি তাই ফোন কৰিলে, সেইকাৰণে অলপ দেৰি হৈ গ'ল। এতিয়া তেন্তে যাব পৰা হ'লো, চবৰে হ'ল যেতিয়া। ব'লা, নহ'লে ঘৰতে কথাৰ মেল মাৰি থাকোঁতে বিয়া ভাগিবই। বাহ, কইনাজনী বৰ ধুনীয়া অ', দৰা কইনা একদম বৰ ধুনীয়া মিলিছে, পাভযোৰা একদম। কইনাজনী ইমান ধুনীয়া। ইছ, বৌয়ে একেবাৰে যেনেকৈহে কৈছে, আমিবোৰ যেনিবা ধুনীয়া নহয়হে। প্ৰণতি বাইদেউ বিয়ালৈ আহিছেহে নেকি এতিয়া? পিছে প্ৰফুল্লতদা আৰু মিনতিহঁত নাহিলে নেকি? আহিছে, প্ৰফুল্লতদা বহি আছে। মিনতিয়ে আকৌ বোলে পাছত মানুহৰ ভিৰ হ'ব বুলি এই বাবুৰ লগত আগতীয়াকৈ খাই ল'লে। এতিয়া বহি আছে, আমি বোলো বৈ ফটোকে উঠি লওঁ দুইজনী। আকৌ বাইদেউ ভালেই কৰিছে, ইমান ধুনীয়াকৈ সাজি কাচি আহিছে, ফটোকেইখনমান তুলি লওক। মই মানে অথনিৰ পৰা আপোনাক তাকে চাই আছোঁ, ইমান ধুনীয়া লাগিছে কাপোৰযোৰ, তাতে মানে আপোনাক তুলি ধৰিছে। মই এনেকুৱা এযোৰ ল'বহে লাগিব বুজিছে। মুনুকণ, তোমাৰো কিন্তু ফ্ৰকটো বৰ ধুনীয়া লাগিছে দেই। আমাৰ আকৌ জুবিও বিয়ালৈ আহিব বুলি এনেকুৱা ফ্ৰক এটা কিনি থৈছিলে বুজিছা। তুমি আকৌ আহিব বুলি গম পোৱা হ'লে তাইও আহিলেহেঁতেন। তাইৰ ফ্ৰকটোত 800মান লৈছিলে নেকি? মোৰ ফ্ৰকটোত আকৌ 1200 লৈছে, মই মানে অনলাইন আনিছিলোঁ। হেৰি নহয়, বিয়া কিন্তু বৰ ডাঙৰকৈ পাতিছে দেই, বিধে বিধে খুৱাইছে চাগে, লৈ খোৱাহে হ'ব চাগে। আমি নহ'লে খাই আহোঁগৈ ব'লক, পাছত আকৌ মানুহৰ ভিৰো হ'ব। ঠিকে কৈছে দেই আপুনি, খাই আহোঁগৈ ব'লক। মুনুকণ ব'লা। মুনুকণ, ঘৰত গৈ আকৌ মই ভাত নবনাওঁগৈ, লাজ নকৰিবি, ভালকৈ খাই যাবি, সৰহকৈ ল, মাংস লাগিলে আকৌ এবাৰ নিবিহি। মা মনে মনে থাকাচোন, মানুহবোৰে কেনেকৈ চাই আছে চোৱাচোন, কিনো কৈ আছা আৰু। হয় পাই বাইদেউ, মনে মনে থাকক আৰু পাই, কিনো কৈ আছে আৰু। মায়ে যে মানে যি টি কৈ আৰু মানুহৰ আগত লাজ পাই মাৰিবা দেই, মই মানে পেহীৰ লগত খোৱা হ'লে ভাল আছিলে আৰু। তুমি জানানে, পাছতে মোৰ বান্ধৱী দুজনী আছিলে, তাহাঁতে যে চাই কিমান হাঁহিছে। হ'ব, তই যিহে খোৱা চেলেং পেটেং ক'বই লাগিব। মোৰ আৰু এতিয়া ইয়াৰ পৰা গৈ ঘৰত ভাত বনাবলৈ শক্তি নাই আৰু দেই। ঘৰত গৈ কবিগে বিয়াত ভালকৈ খাই নগ'লোঁ, ভাত কেইটামান বনাই দিয়া হা, ইয়াত ভালকৈ খাই যা, লাগিলে আকৌ আনি ল'বি। হ'বচোন মা, মনে মনে থাকা। বাইদেউ হ'লগেনে খাই? মোৰ হৈছে আৰু দেই। ৰ'ব পাই, মাছেৰেহে খাইছোঁ, মাংসই আকৌ খাবলৈ আকৌ এবাৰ আনিবলৈ আছেই। কৃষ্ণ, 4 বাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু সকলোৱে আজি আমাৰ ভিডিঅ'টো চালেনে? যদি নাই চোৱা তেন্তে সকলোৱে চাব বুলি আশা কৰিলোঁ। আৰু মোক বাৰু আজি বিয়ালৈ যাওঁতে কাপোৰযোৰ কেনেকুৱা লাগিছিল সকলোৱে কমেণ্ট এটা কৰি জনাবচোন। আমাৰ আগলৈ এনেদৰে নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে সকলোৱে বাৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছেনে? যদি নাই ৰখা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।